আজি আমি আপোনালোকক মা কামাখ্যা মন্দিৰত অনুষ্ঠিত হোৱা এই আধ্যাত্মিক উৎসৱৰ বিষয়ে জনাব বিচাৰিছো। আমাৰ বাৰেবৰণীয়া সংস্কৃতিৰ এক অন্যতম নৃত্য হৈছে এই দেওধনী নৃত্য। 17 আগষ্টৰ পৰা 19 আগষ্টলৈ নীলাচলৰ বুকুত অনুষ্ঠিত হ'ব এই নৃত্য ভাগ। দেৱী মনসাৰ উপাসনাৰ সৈতে জড়িত এই উৎসৱত শক্তিৰ দেৱীক সন্তুষ্ট কৰিবৰ বাবে দেওদাসকলে নৃত্য, সংগীত আৰু ভক্তিৰ এক সুন্দৰ নিদৰ্শন দাঙি ধৰে। এই 3 দিনীয়া উদযাপনত দেওধাসকলে এক অদৃশ্য শক্তি অৰ্জন কৰে আৰু অহৰহ নাচি থাকে। ঢোলৰ শব্দই এই উৎসৱ চাবলৈ উপস্থিত থকা ভক্তগণকো ভক্তি আৰু আধ্যাত্মিকতাত বিলীন কৰি তোলে। আম্বুবাচী মেলাৰ পিছত নীলাচলৰ বুকুত উদযাপিত হয় এয়া আন এক অভিনৱ উৎসৱ। আপোনালোকে মা কামাখ্যা মন্দিৰৰ এই দেওধনী নৃত্যভাগ কেতিয়াবা চাবলৈ গৈছেনে? যদি যোৱা নাই, চিন্তাৰ কাৰণ নাই, এইবাৰ চাবলৈ যাব পাৰিব। চিত্ৰবন